গুচি আহিলোঁ। এক্সিডেণ্ট হৈছিলে মোৰ। পুতুলৰ লগত আকৌ। এই ঘৰত পাতিলা দাদা বুলি কৈছে আকৌ। ঐ ছোৱালী, চিংকি কেতিয়া আহিলি তই? পৰীক্ষিতা, মই আজি এতিয়া আহিলোঁ, দাদাই থৈ গ'লহি। তোৰ এক্সিডেণ্ট হৈছিলে নহয়, ভাল পাইছ নাই? ভাল পাইছোঁ, হাতত অকণমান দুখ পাইছিলোঁ, বাওঁ হাতখনত। হেৰি প্লাষ্টাৰ যেনিবা কৰিবলগীয়া নহ'ল, হ'লেও চেলনি খালে গোটেই। পুতুলৰ লগত গৈছিলোঁ আকৌ। ডেটিং মাৰিবলৈ যাওঁতে পৰিলোঁ। তয়ো আৰু দেই, ইমানকৈ গৈ থাক, সেইটো কাৰণে পৰিলি আকৌ। মাহঁতক কি বুলি ক'লি? মাহঁতক পাতি লোৱা দাদা বুলি ক'লোঁ আকৌ। আমাৰ দাদাই বিয়া পাতিলে নহয়, গম পাৱ নাই? পাপৰি বুলি ছোৱালী এজনী, যিখন গাঁৱলীয়া গয়ালৈকে মোৰ লগত খনে খনে যায় একদম। হয় নেকি? দাদাই বিয়া পাতিলে নেকি? তহঁতৰ দাদা ইমান স্মাৰ্ট, আকৌ গাঁৱলীয়া ছোৱালীজনী হাঁহিলেগে যে। ঘৰৰ পৰা কিবা কিবি কিনিলি নেকি চাওঁ? কাপোৰ কেইটামান কিনিলোঁ, তাৰপিছত মেকআপৰ কিট এটা কিনিছোঁ, আৰু হেৰি শিল এযোৰ কিনিলোঁ। ঐ, মই হোষ্টেল লেটকৈ অহাৰ কাৰণে মেমে কিবা কৈছে নেকি? নাই একো কোৱা নাই। তই পৰি দি বুলি গম পাই যে, নহ'লে সদায় গালি পাৰে। এই চিংকিজনী বোলে ঘৰতে থাকেগৈ বোলে সদায় নাহেই বোলে হোষ্টেলত বোলে সেই এডমিশ্যনটো এনেহে ল'লে বোলে চিট বন্দী কৰিবলৈ। এইবাৰ একো কোৱা নাই বাৰু। ঐ ব'ল না, ফ্ৰণ্টৰ দোকানখনলৈ যাওঁ, বাবলুদাৰ দোকানলৈ। মোৰ মানে বস্তু কেইটামান আনিবলৈ আছে, খোৱা বস্তু একোৱে নানিলোঁ। ব'ল, মোৰো কিনিবলৈ আছিলে বিস্কুট কেইটামান, ব'ল। ইহঁত দুজনী গ'ল নেকি বাৰু? চিংকি ভাগৰ বৰ ধুনীয়া ধুনীয়া বস্তু আছে। এই ওচৰত মই বৰ ধুনীয়া মেকআপৰ কিট এটা দেখিছোঁ, লৈ যাওঁ মনে মনে। ক'ত থৈছে বাৰু? বেলেগ মজা একদম। আইশ্বেডো পেলেট আছে, লগতে ব্ৰাছ আছে, তাৰপিছত ফাউণ্ডেশ্যনো আছে লগতে। এইটো যদি মাৰি দিব পাৰোঁ নহয়, মোৰ একদম ছমাহলৈ চিন্তা নাই আৰু মেকআপ কৰিবলৈ। ক'ত বা থৈছে এতিয়া, পাবহি আহি পেলাই। ইয়াতে থ'ব, তাই ইয়াতে থৈ দিয়ে ষ্টাইল কৰা বস্তুবোৰ। পাই গ'লো, ইমান মজা, গোটেইখন আইশ্বেডো পেলেট ইমান আছে, মোৰ টেনশ্যনেই নাই এইটো মাৰি দিব পাৰিলে আৰু। ইমান মজা, দেখিলে চাই থাকিবলৈ মন যায়। বহুত দাম লৈছে চাগে এইটোত। মাল্টিপল কালাৰ্ছ আছে। যাওঁ লৈ যাওঁগে, যাওঁ। মাত ছোৱালীবোৰক মাত, এনেকৈ নহ'ব নহয়। কিহৰ কাৰণে এনেকুৱা সদায় হৈ থাকে? ইটোও চুৰ হ'ব, সিটোও চুৰ হ'ব, এনেকৈ নহ'ব নহয়। হোষ্টেলখনত কোন চুৰণি সোমাইছে বাৰু? মোৰ মেকআপৰ কিটটো আনিছিলোহে জাষ্ট, এবাৰো মই মেকআপ কৰিবলৈ পোৱা নাই। একদম কোনেনো লৈ গ'ল নাজানো আৰু। ঐ ছোৱালীবোৰ, ওলাই আহা চব, ৰুমৰ সোমাই থাকিব নালাগে। কোন চুৰণি আজি ধৰা পৰি যাব। বেলটোকে মাৰি দিওঁগে। তোমালোকৰ মাজৰে কোনোবাই মোৰ ভাগৰ মেকআপৰ কিটটা চুৰ কৰিছে। আৰে ইমান দিনৰ মূৰত ঘৰৰ পৰা হোষ্টেললৈ আহিছোহে, অহা দিনাখনি কোনে মোৰ মেকআপৰ কিটটো চুৰ কৰিলা বাৰু? আমি হ'লে চুৰ নাই কৰা পাই, মই হ'লে চুৰনি নহয় আকৌ, মোক লৈহে বহি পোৱা নাই ঘৰত পাই। চুৰণিয়েতো চুৰ কৰিছো বুলি কোনেও কৈ নিদিয়ে ন। ইয়াৰ মাজতে কোনোবা চুৰণি আছে, আৰু সেইটো ধৰা পেলাই দিম আমি ৰুমে চেক কৰিম নহয়। ভাল এইটোৱে হ'ব যাতে তোমালোকে নিজে মুখেৰে কৈ দিয়া। সঁচাকে কৈছো, হ'লে ৱাৰ্ডেন মেমৰ ওচৰলৈ যোৱা কথাটো যদি যাব নালাগে, নিজে হৈ কাঢ়ি দিয়া কিন্তু। আৰু এই মাত্ৰ লাগেই মোক বস্তুটো, 800 টকীয়া বস্তু হয়, ধেমালি নহয় নহয়। 1 টকা 2 টকীয়া বস্তু নহয় নহয়, বুজিছা নাই? এনেকুৱা কাম নকৰিবা কিন্তু, কৈ দিছো। কোনেনো এনেকুৱা কামবিলাক কৰে নহয়, সঁচাকে বৰ বেয়া ছোৱালী দেই। কোনোবাই নিচা যদি দি দিয়াগে দেই। সঁচাকে কৈছো, মই হ'লে এইবোৰ একো নাই কৰা আকৌ। এইবোৰ কাম মই নকৰো পাই, তেনেকুৱা চুৰটো মই নকৰো পাই, লাগিলে মই নেহানোৱে মেকআপ। নিজে যদি নোপোৱা, তেতিয়াহ'লে মেমৰ পাৰ্মিশ্যন লৈ মই গোটেই ৰুম চেক কৰাম, এতিয়া মই কৈ দিছো। কিন্তু ধেমালি কৰি থকা নাই দেই, সঁচাকে একদম মেমক কমগে। যোৱাবাৰ মোৰো নেইল কালাৰ এটা হেৰাইছিলে, সেইটো বাৰু সৰু বস্তুৰ কাৰণে ইমান নকৰিলোঁ। এনেকে বস্তু হেৰাওঁতে দামী বস্তুৱে হেৰাবগৈ গৈ, ষ্ট্ৰেটনাৰ হেৰাব, মোবাইল হেৰাব, এনেকে নহ'ব দেই। এইটো ইছ্যু কিন্তু সৰু হৈ থকা নাই দেই, মই কৈ দিছো, কথা ডাঙৰ হ'ব। আৰু এজনীৰ পৰা ডাউট আছে, মই কিন্তু কৈ নিদিওঁ নামটো। মুঠতে তোমালোকক আজি দিনটো দিছোঁ, আজি মুঠতে ৰাতিটো দিছোঁ তোমালোকক। যোনে নিচিলা জেগাত থৈ আহিবাগে, নহ'লে কাইলৈ কিন্তু এই কথাটো মেমৰ ওচৰত যাব, আৰু মেমৰ ওচৰত যাবলৈ হ'লে বহুত ডাঙৰ কথা হ'ব দেই। ভালে কৈ দিছোঁ এতিয়াই। মই পৰীক্ষিতা আহিছে, সিহঁতৰ ওচৰত বকি থাকি লাভ নাই, কাইলৈ ৰাতিপুৱাই মেমক কমগে, আজি ৰাতিটোৰ ভিতৰত যদি নাপাওঁ। কোন বাৰু সেইজনী চুৰণিজনী? নাজানো দেই কোন চুৰণি, আমি এনেই গালি খাইছোঁ। মেমৰ ওচৰলৈ কথাটো যোৱাৰ আগত মই থৈ দিয়াগে ভাল নি বাৰু? এইজনী ক'ত গ'লগে আকৌ? কোনে জানো এইবোৰ কাম কৰে সদায় চিনিয়ৰ পৰা আমি গালি খাব লাগে এনেই। মোৰ যে খংহে উঠিছে আৰু দেই। ৰুমত কোনো নাই হ'বলা, পটককেনে থৈ পেলাই গুচি যাওঁগে। সিহঁতিও মানে চান্সটো দি দিছে আৰু থ'বলৈ। ইমান আশাৰে নিছিলোঁ, ধেত তেৰি, অকণো মেকআপ কৰিবলৈ নাপালোঁ। এতিয়া মেমৰ ওচৰত কথাটো গ'লেতো চেকিং হৈ যাব, চেকিং হ'লেতো মই ধৰা পৰি যাম।
তাতকে মই এতিয়া থৈয়ে দিওঁ আৰু নালাগে আৰু পাই আচল চুৰণি তইহে মই চুৰ কৰা নাই মই মানে সেইখিনি পৰি থকা পাইহে লৈ আনিছোঁ হ'ব প্ৰিয়া তই মিছা কথা নকবি এতিয়া ইমান চুৰণি যে ভবা নাছিলো তোক মই বকুলিহে সন্দেহ কৰি আছিলোঁ এতিয়া মেমৰ কাণত পৰিলে তোক কি বুলি ভাবিব বাৰু মেমে নাই মেমক নকবি তহঁতি কাকো নকবি মই বহুত লাজ পাম মই হোষ্টেলৰ পৰা গুচি যাবগৈ লাগিব নকবি প্লিজ আজিৰ পৰা নকৰোঁ এনেকুৱা কাম হ'ব বাৰু এইবাৰ কাৰণে নকওঁ কাকোৱে নকওঁ বাৰু নেক্সট টাইমৰ পৰা এইবোৰ কাম নকৰিবি কিন্তু নেক্সট টাইম কিন্তু আমি কৈ দিম আকৌ হ'ব দে নকবি আজিৰ পৰা নকৰোঁ এনেকুৱা কাম আৰু দেখিছ কাক সন্দেহ কৰি আছিলোঁ আৰু কোন ওলালে তাকেহে মোৰ মনটোহে বেয়া লাগিছে বকুলি কিনে এনেই সন্দেহ কৰি আছিলোঁ চব কথাতে তাকে আমি সন্দেহ কৰোঁ হোষ্টেলৰ চুৰণি ধৰা পৰিলে মোৰ ভাগৰ নেইল কালাৰটো চাগে এজনীয়ে নিছিলে সঁচাকৈ দেই বন্ধুসকল সন্দেহ কৰি আছিলোঁ বেলেগ এজনী ওলালে বেলেগ এজনী আজি খণ্ডতে ইমানলৈকে থাকিম যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব